নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে আসাম স্পোর্ট ইউটিউব চেনেল। এদিনীয়া শৃংখলাত পৰাস্ত হ'লেও টি20ত ভাৰতক উভতি ধৰিছে নিউজিলেণ্ডে। শুকুৰবাৰে 3খন খেলৰ শৃংখলাৰ প্ৰথমখন টি20 নিউজিলেণ্ডে 21 ৰানত ভাৰতক হৰুৱাই শৃংখলাৰ অগ্ৰগতি লাভ কৰিছে। প্ৰবীণ খেলুৱৈসকলৰ পৰিৱৰ্তে যুৱ ক্ৰিকেটাৰসকলক সুযোগ দি হাৰ্দিক পাণ্ডিয়াৰ নেতৃত্বত সম্পূৰ্ণ এটা নতুন দলে শুকুৰবাৰে নিউজিলেণ্ডৰ মুখামুখি হৈছিল। প্ৰথমে বেটিং কৰা আমন্ত্ৰণ পাই নিউজিলেণ্ডে ডেৰিল মিছনৰ অপৰাজিত অনুহাতি আৰু ডেভেন কৰ্ণৰে 52 ৰানৰ সহায়ত 6 উইকেটত 166 ৰান সংগ্ৰহ কৰে। ভাৰতৰ বাবে এই লক্ষ্য কঠিন নহ'লেও তৃতীয় অভাৰতে দুটাকৈ উইকেট হেৰুৱাই বিপৰ্যয়ৰ সন্মুখীন হয় টীম ইণ্ডিয়া। সূৰ্য কুমাৰ যাদৱে 47 ৰানেৰে কিছু আশা দেখালেও সফল হ'ব নোৱাৰিলে। তাৰ পাছতে ধাৰাবাহিক হিচাপে ভাৰতৰ উইকেট পতন হ'বলৈ ধৰে। ৱাশ্বিংটন সুন্দৰে এটা প্ৰান্ত ধৰি ৰাখে যদিও যোগ্য সংগীৰ অভাৱত লক্ষ্য নিৰ্ধাৰণত ব্যৰ্থ হয়। 50 ৰান কৰি সুন্দৰেও বিদায় লয় আৰু দ্বিতীয় টি20 মেচখন দেওবাৰে অনুষ্ঠিত হ'ব। বন্ধুসকল, ভিডিঅ' চাই কেনে পালে? যদি ভাল পালে লাইক শ্বেয়াৰ কৰিব। অনাগত দিনসমূহত খেল জগতৰ বিভিন্ন বা বাতৰি মই লৈ আহিবলৈ চেষ্টা কৰিম। তেতিয়ালৈ ধন্যবাদ। জয় অসম।